নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ শিশুৰ বাবে সঠিক পদ্ধতিত ডালিয়া ৰেচিপি বা মিঠা ডালিয়া ৰেচিপি। যিটো ৰেচিপি খুৱাম আমাৰ 13 মান্থৰ বেবী দিছাক। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু এতিয়া পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত মই লৈছোঁ ডাঙৰ চামুচেৰে 2 চামুচ ডালিয়া আৰু এয়া তাল মিচিৰি, যিহেতু মই মোৰ ছোৱালীক চেনি এতিয়ালৈকে দিয়া নাই। ইচ্ছা কৰিলে আপোনালোকে খিচমিচো এড কৰিব পাৰে। আৰু এটা ইলাইচি লৈছোঁ, এয়া সৰু ইলাইচি, আৰু এয়া ঘি লৈছোঁ। ঘৰত তৈয়াৰ কৰা ঘি হ'লে বেছি ভাল। আৰু এয়া গৰু গাখীৰ ইউজ কৰিছোঁ, যিহেতু আমাৰ দিছাৰ 1 year হৈ গৈছে। চ' দিছাৰ পিডিয়াট্ৰিকে ছাজেষ্ট কৰিছে এতিয়া কম পৰিমাণে গৰু গাখীৰ দিব পাৰোঁ। আৰু এয়া পানী লৈছোঁ এগিলাচতকৈ কম। এয়া সকলোখিনি ইনগ্ৰেডিয়েণ্ট। আৰু এতিয়া এই ডালিয়াখিনি ভাজি ল'ম। তাৰ বাবে কেৰাহীটো গেছৰ ফ্লেম অন কৰি পাতি দিছোঁ। এয়া কেৰাহীখন গৰম হোৱাত 1 চামুচ ঘি দিছোঁ। ঘিখিনি গৰম হোৱাত ডালিয়াখিনি ভালদৰে ধুই লৈ ইয়াত দি দিছোঁ। এইদৰে লৰাই থাকিব। ভাজি থাকোঁতে দুটা কথা লক্ষ্য কৰিব। এটা হ'ল ডালিয়াখিনিৰ কালাৰ চেঞ্জ হৈ গল্ডেন ব্ৰাউন হ'ব, আৰু এটা ধুনীয়া সুগন্ধ ওলাব, তেতিয়া গম পাব যে ভজা হৈ গৈছে। এতিয়া নেক্সট ষ্টেপলৈ যাওঁ বলক। এতিয়া নেক্সট ষ্টেপটো হ'ল ডালিয়াখিনি সিজোৱা পদ্ধতিটো। এই ভাজি থোৱা ডালিয়াখিনি কুকাৰত দি দিছোঁ, আৰু যিখিনি পানী থৈছিলোঁ পানীখিনিও ইয়াতে দি দিছোঁ। এতিয়া মই থোৱা কাজু কেইটা এয়া টুকুৰা কৰি থৈছিলোঁ, যিহেতু গোটাকৈ দিলে তাই খাব নোৱাৰিব। এয়া ইয়াতে এড কৰি দিম। তাৰপিছত মই থোৱা যিখিনি তাল মিচিৰি আছিলে সেইখিনি মই ইয়াতে দি দিছোঁ। এতিয়া আকৌ ভালদৰে লৰাই লৈ গেছৰ ফ্লেম অন কৰি কুকাৰটো বহাই দিছোঁ। কুকাৰটো 5-6টা চিটি মাৰিব দিম, তেতিয়াহে ডালিয়াখিনি ভালদৰে সিজিব। কুকাৰটো যেতিয়া ভালদৰে ঠাণ্ডা হৈ যাব তেতিয়া খুলি চাব ভালদৰে ডালিয়াখিনি সিজিছে নে নাই। এয়া সিজি গৈছে। এতিয়া ইয়াত বাকী যিখিনি ইনগ্ৰেডিয়েণ্ট আছিলে সেইখিনি দি দিম। প্ৰথমে গাখীৰখিনি ঢালি দিম, তাৰ পাছত ভালদৰে লৰাই ল'ম। তাৰ পাছত গেছৰ ফ্লেম অন কৰি কুকাৰটো বহাই দিছোঁ। যিটো মিক্সাৰ আছিলে সেইটো ভালদৰে বইল হ'ব দিম। এয়া দেখিছে। আৰু যি সৰু ইলাইচিটো থৈছিলোঁ সেয়া পিচি লৈ ইয়াতে এয়া ঢালি দিছোঁ। আৰু এতিয়া ভালদৰে বইল হৈ গাখীৰখিনি ডাঠ হ'বলৈ দিম। এয়া আমাৰ ডালিয়াখিনি হৈ গৈছে। মই ইমানটো জোখতে ৰাখি দিছোঁ। আপোনালোকে আৰু ইচ্ছা কৰিলে ডাঠ কৰিব পাৰে। এতিয়া আহকচোন আমাৰ কণমানিজনীয়ে কেনেদৰে এনজয় কৰে চাওঁ। আপোনালোক সকলোৱে এবাৰ ট্ৰাই কৰি চাবচোন, আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আকৌ। আৰু যদিহে মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। ধন্যবাদ। বাই বাই।